প্ৰথমতে আপোনালোকক আমন্ত্ৰণ জনোৱাৰ ইয়াতে অহাৰ বাবে অশেষ ধন্যবাদ। তো আপোনালোকে সবে অৱগত, যোৱাকালি জোনাল কমিটিৰ প্ৰেচিডেণ্ট হৰেণ দাস, তাৰপিছত বাপী বসাক, তাৰপিছত আপোনাৰ পিণ্টু পাল মোৰ নামত অভিযোগ আনিছিল ওদালগুৰি জিলা কমিটিৰ পূৰ্ণাংগ নকৰা। তো ওদালগুৰি জিলা কমিটি আমাৰ ইতিমধ্যে পূৰ্ণাংগ আছে, যদি আপোনালোকে চাই পেজটোত চাব গোটেই নামবোৰ আছে, পূৰ্ণাংগ আছেই, তথাপি অভিযোগ দিছে পূৰ্ণাংগ নকৰা। তাৰপিছত তেওঁ কৈছে যে ওদালগুৰি জিলা কমিটিখন এডক কমিটি বনাইছিল, কিন্তু অথচ ওদালগুৰি জিলা কমিটিটো প্ৰথমত হৰিসিঙা গঠন হয়, তেওঁলোকে গোপাল ঘোষ ছাৰে তেওঁলোকে সহমতত কমিটিটো গঠন হয়, ওদালগুৰিত আমাৰ শপত গ্ৰহণ হয় এইটো হেৰি আছে পূৰ্ণাংগ কমিটিটো গঠন কৰা। তাৰপিছত তেওঁলোকে অভিযোগ দিছে মোৰ নামত সংগঠনৰ অসাংবিধানিক কামত লিপ্ত থকা। মই হৰেণ দাস ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছো, তেওঁ সংবিধানৰ কেইটা পেজ আছে তেওঁ গম পায় নেকি? আৰু সংবিধানৰ অসাংবিধানিক যদি কিবা কাম কৰিছো একবাৰ ডিষ্ট্ৰিক্ট কমিটিৰ লগত বহি আলোচনা কৰিব লাগিছিল। যোৱাকালি তেওঁ যিটো মিটিং কৰিছে তাতে আপোনালোকে চাব ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি আৰু সেক্ৰেটাৰী সম্পাদক প্ৰেজেন্ট নাই, আৰু কোনো আলোচনা নকৰাকৈ তেওঁলোকে এটা লবি এটা গোট বনাই তেওঁলোকে সংবাদমেল কৰিছে। তাৰপিছত সংবাদমেলত আৰু এটা বস্তু তেওঁলোকে কৈছে যে ৰাজনৈতিক দলৰ লগত গোপন বৈঠক। কোনটো ৰাজনৈতিক দলৰ লগত গোপন বৈঠক কৰিলো দেখাব লাগে। তাৰপিছত তেওঁ কৈছে যে কোনোবা মন্ত্ৰী মিনিষ্টাৰৰ ঘৰৰ ওচৰত থকা। তো শ্যামল সৰকাৰ কি তেওঁ মন্ত্ৰী না মিনিষ্টাৰ? তেওঁ আমাৰ বাঙালী ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি, তেওঁৰ ঘৰৰ ওচৰত আমি গৈছিলো, আমাৰ কিবা সংগঠনৰ কাম বা কিবা আলাপ আলোচনা কৰাৰ পৰামৰ্শ লৈ থাকো। যদি তেওঁ মিনিষ্টাৰ হয় আমাৰ কাৰণে গৰ্বৰ বিষয়। তাৰপিছত তেওঁ আৰু এটা কথা কৈছে যে কোনোবা মিনিষ্টাৰৰ লগত ডিনাৰ কৰা। কমলক্ষদেৱ পুৰোহিত আমাৰ জাতিৰ কাৰণে এটা সন্মানজনক, আৰু যদিও এছেম্বলিত কেতিয়াবা তেওঁ বাঙালীৰ সমস্যাবোৰ উঠাইছে, তেওঁৰ লগত আজি বিগত 7-8 বছৰ ধৰি মোৰ লগত এটা ৰিলেশ্যন ভাল, তো সেই হিচাপে তেওঁৰ লগত যোগাযোগ আছে। তাৰপিছত তেওঁ দিছে ৰাজনৈতিক দলৰ লগত সংবাদমেল কৰা। মই কোনটো ৰাজনৈতিক দলৰ লগত সংবাদমেল কৰিলো তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। তাৰপিছত তেওঁলোকে প্ৰেছ মিনিট আৰু এটা কথা কৈছে, যোৱা 22 ডিচেম্বৰ 2025 তাৰিখে মই পদত্যাগ কৰিছো, তেওঁলোকে 23/12/2025 তাৰিখে কেনেকে বহিষ্কাৰ কৰে? তেওঁ এটা প্ৰধান শিক্ষক, মই জনাত তেওঁ এটা শিক্ষক হৈ এনেকে ধৰণৰ মন্তব্য কেনেকে কৰে? 22 তাৰিখে যে পদত্যাগ হৈ যায় সেইটা আকৌ বহিষ্কাৰ কেনেকে কৰে? তাৰপিছত আপুনি আৰু এটা বস্তু চাব, তেওঁ মোক এটা হেৰি দিছিল, পেডত লিখি কেনে জাননী এটা দিছিল যে 25 তাৰিখৰ ভিতৰত ওদালগুৰি জিলা কমিটিৰ একটা এক্সিকিউটিভ মিটিং বহিব লাগে। তো মই তেওঁলোকক অনুৰোধ জনাইছিলো, যেহেতু 25 তাৰিখে বাংলাদেশত যিটো দীপু চন্দ্ৰ দাসক নিৰ্মমভাৱে হত্যা কৰা হল, তাৰ বিৰুদ্ধে আমি কালাইগাঁও আঞ্চলিক কমিটি আৰু ওদালগুৰি জিলা কমিটিৰ হৈ আমি এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈ আছে। এইটোৰ কাৰণে আমি এইটো মিটিংটো 27 তাৰিখে আমি কৰো। এইটো লৈ মই জোনাল গ্ৰুপত দিছিলো, কোনো জোনাল গ্ৰুপত ৰিপ্লাই দিয়া নাই। মোক ৰাতি ফোনযোগে কৈছে মই যিটো কৈছো সেইটোতে বহল ৰাখিম। তথাপি মানি লৈছো, যদি 25 তাৰিখে নকৰিলে হয় তেওঁলোকে প্ৰেছ মিট কৰিব পাৰিলে হয়। তেওঁলোকে 23 তাৰিখে কেনেকে সংবাদমেল কৰি মোক বহিষ্কাৰ কৰিব পাৰে? 2 নম্বৰ কথা হ'ল, আপোনালোকে চাব মই পদত্যাগ দিয়াৰ পিছত কেন্দ্ৰীয় কমিটি কোনো ধৰণৰ আজি দিছে যে কোনো ধৰণৰ এইটো মানি লোৱা নহব আৰু এইটো বহল থাকিব। আৰু এটা কথা কৈছে ক্ষেত্ৰীয় কমিটিৰ পিণ্টু পাল মহাশয়, তেওঁ মোৰ ওপৰত অভিযোগ এইটো কাৰণে, আৰু পিণ্টু পাল মহাশয়ে সংগঠনকটো যে দুৰ্বল কৰে, কেনেকে কৰে এইটো ৰিজন হল, যোৱা বছৰ তেওঁ CCBTR আছিল। আমাৰ কাৰণে গৰ্বৰ বিষয়, তেওঁ CCBTR আছে যে আঞ্চলিক ৰাজনৈতিক দলৰ লগত যোগাযোগ ৰাখিছে। কিন্তু ৰাখাৰ পিছত ওদালগুৰি ডিষ্ট্ৰিক্ট হিচাপে এটা ৰবীন্দ্ৰ ভৱন ইছ্যু হৈছিল। তো ৰবীন্দ্ৰ ভৱন প্ৰায় আমি জনাত 20-22 লাখ টকাৰ এটা ৰবীন্দ্ৰ ভৱন আহিছিল ডিষ্ট্ৰিক্ট কমিটিৰ নামত। কিন্তু তেওঁ কি কৰিলে, ডিষ্ট্ৰিক্ট কমিটিৰ লগত আলোচনা নকৰাকৈ, নজনাকৈ তেওঁ হেৰিত ঘাগৰাত স্থাপন কৰে। তো ভাল কথা, সেইটো উদ্বোধনীত ময়ে থাকো। কিন্তু আমি ভাবিছো যেহেতু ডিষ্ট্ৰিক্ট কমিটি বনাইছে, আলোচনা কৰিব বা ৰবীন্দ্ৰ ভৱনটা আহিছে আমাৰ সংগঠনৰ কাৰণে ভাল এটা হেৰি হ'ব। পিছত আমি গম পাওঁ এইটো প্ৰায় 1.5 লাখ টকা কোনোবা এজন ঠিকাদাৰৰ তাত তেওঁ বিক্ৰী কৰিলে। যেতিয়া বিক্ৰী কৰিলে আমি ডিষ্ট্ৰিক্ট কমিটিয়ে তেওঁৰ পৰা হিচাপ বিচাৰিলো। তো সেইটো কাৰণে সি এটা লবি বনাই ললে, লবি বনাই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে। তাৰপিছত দিছে
বাপি বসাক বোলে ওদালগুৰি ডিস্ট্রিক্টৰ আমাৰ গোটৰ ওদালগুৰি ডিস্ট্রিক্টৰ বিগত 10 বছৰ বোলে ডিস্ট্রিক্ট প্রেসিডেন্ট আছিলে বিগত 10 বছর ডিস্ট্রিক্ট প্রেসিডেন্ট থাকা সত্ত্বেও আজিলৈকে এটা আঞ্চলিক কমিটি দেখা হোৱা নাই, কোনো সাংগঠনিক কাম ধৰা নাই। ইলেকশনের আগত 6 মাহে সংগঠন করে। বাকি কেইটা যদি চাই আপোনালোকে রাজনৈতিক দলৰ লগত যোগাযোগ কৰি থাকে, রাজনৈতিক মানুহৰ লগত ঘূৰা-ঘূৰি কৰি থাকে। আৰু এইটো মই বুলি নহয়, আপোনালোকে ভিডিঅ' যদি রিলিজ হয় কমেন্টত গম পাই যাব। এইটো গ্ৰাস লেভেলৰ আমাৰ জনজাতিৰ যিখিনি আছে সবে গমে পায়। আৰু পিন্টু পালৰ বিষয়টো সবে গমে পায়, কমিউনিটিতে চাই ল'ব। এইটো মোৰ আকৌ একো নাই, আপোনালোকৰ নিউজ চেনেলৰ কমেন্টতে আপোনালোকে তথ্যখিনি পাই যাব। তাৰপিছত আৰু এটা কি ক্ষেত্ৰীয় কমিটি মোৰ ওপৰত ক্ষোভ থকাৰ মেইন ৰিজনটো হ'ল ক্ষেত্ৰীয় কমিটি আছিল 4 জনত, বাদ বাকি 4 জনৰ বাহিৰে আমি কাকো আজিলৈকে দেখা নাই। তো তেওঁলোকক মই গ্ৰুপত জনাইছিলো, তেওঁলোকে কৈছে প্ৰতিটা ডিস্ট্রিক্ট মিটিং কৰিব লাগে। মই গ্ৰুপত জনাইছিলো আগতে, যেহেতু জোনাল কমিটিৰ সেক্ৰেটাৰী আমাৰ চেন্ট্ৰেল কমিটিত গৈছে, এইটো কাৰণে চেন্ট্ৰেল জোনাল কমিটিৰ সেক্ৰেটাৰী পদবীটো খালী হৈ আছে, আগতে এইটো ফুলফিল আপ কৰিব লাগে। তো 4 জনৰ ভিতৰত এজন গুচিয়ে গ'ল, থাকি গ'ল 4 জন। তো 4 জনে ক্ষেত্ৰীয় কমিটি আজিলৈকে পূৰ্ণাংগ কৰা নাই, তেওঁলোকে কোনো ধৰণৰ সংগঠনৰ কাম কাজ নকৰে। এনেকে কি হৰেণ দাস মজে যিটো হোম ডিস্ট্রিক্ট, সভাপতি হোম ডিস্ট্রিক্ট তামুলপুৰ ডিস্ট্রিক্ট প্রেসিডেন্টের লগত মোৰ একটা ভাতৃত্ব সম্বন্ধ আছে, আর তেওঁৰ লগত প্ৰায় কথাই হয়। হোম ডিস্ট্রিক্টে তেওঁৰ কথা নামানে, হোম ডিস্ট্রিক্টত তেওঁৰ কোনো হেৰি নাই, কোনো সংগঠনৰ লগত কোনো কাৰ্যক্ৰমত লিপ্ত দেখা নাপায়। তাৰপিছত পিন্টু পাল মহাশয় বিটিসি ইলেকশনের আগত মোক পেট বিক্রি করা কারণে প্রলোভন দিয়ে। তো আগন্তুক দিনত আকৌ নির্বাচন আহি আছে, এতিয়া মই থাকিলে তেওঁলোকৰ অসুবিধা হ'ব। সেইটো কাৰণে এটা লবি সংগঠন বনাই লৈছে, বনাই কেনে মোৰ বিৰুদ্ধে তাৰমানে নানান ধৰণৰ অভিযোগ দিয়ে। তাৰপিছত আপোনালোকক মই আৰু এটা কথা জনাই দিওঁ, যেহেতু এলিগেশনটো উঠিছে, আমাৰ ডিস্ট্রিক্ট কমিটিত 2 জন মানুহ ৰাজনীতিকত সক্ৰিয়ভাৱে জইনিং হৈ আছে। এজন হল ওদালগুৰি ডিস্ট্রিক্টৰ অফিস ইনচার্জ শ্রী সঞ্জয় দেবনাথ, অফিস ইনচার্জ আমার অফিস ইনচার্জ হৈ আছে আমাৰ কমিটিত। হেৰি ওয়ার্কিং প্রেসিডেন্ট দাস, আমাৰ কমিটিৰ এসিস্ট্যান্ট জেনারেল সেক্রেটারি। আমি জনাত ভেৰগাঁও ব্লকৰ কোনোবা এটা প্ৰাইমাৰী কমিটিৰ জেনারেল সেক্রেটারি। তো তেওঁলোকক আহ্বান জনাইছিলো, যেহেতু আপোনালোকে ৰাজনৈতিক দলত আছে, আমাৰ সংগঠনটো অৰাজনৈতিক, তো আপোনালোকে অতি সোনকালে পদত্যাগ দিব লাগে। তো তেওঁলোকে এইটো নকৰাকৈ তেওঁলোকে চাই আছে যে মই থাকিলে তেওঁলোকৰ অসুবিধা হয়, অসুবিধা হোৱাৰ কাৰণে এনেকে ধৰণৰ এটা লবি এটা গ্ৰুপ বনাই কেনে তেওঁলোকে এই ধৰণৰ কাম কাজ কৰিলে। তাৰপিছত আৰু এজন আছে অৰ্গেনাইজন এসিস্ট্যান্ট সেক্রেটারি সুৰজ বৰ্মন। সুৰজ বৰ্মনক আমি আজি প্ৰায় 3-4 মাহ আগত কালাগাঁও আঞ্চলিকক অফিস খৰচৰ বাবদ ডিস্ট্রিক্ট কমিটিৰ পৰা অকমান ধন দিয়া হৈছিলে। তো আজি 3-4 মাহ ধৰি আঞ্চলিকত ধন কোনো ধৰণৰ দিয়া নাই, বা আঞ্চলিকৰ পৰা আলোচনা কৰে, আঞ্চলিকৰ পৰা ফোন কৰে, কোনো ধৰণৰ রেসপন্স নাই। তো যোৱা 22/11/2025 তাৰিখে কালাইগাঁও আঞ্চলিকে মোক এখন লিখিত আকাৰে এখন পত্ৰ দিয়ে। এই পত্ৰ অনুযায়ী মই তেখেতক কওঁ যে আপুনি এইটো ধনটো দিয়ক। এনেকে কি আমাৰ সম্পাদক সমীৰ ৰাইজ জনাইছে যে আপুনি অতি সোনকালে কালাইগাঁও আঞ্চলিকৰ যিটো অফিস খৰচাটো দিব লাগে, অন্যথা আমি স্টেপ লম। তো মই কোৱাৰ পিছত যেতিয়া এইখিনি নকৰিলে, নকৰাৰ বাবদ মই কৈছিলো যদি আপোনাৰ এনেকে কৰে মই স্টেপ লম। তো সেইকাৰণে তেওঁলোকে এটা গোট বনাই মোৰ পিছত এটা ষড়যন্ত্ৰ কৰিছে। আৰু তেওঁলোকক গ্ৰাস লেভেলৰ মানুহে জানে, আৰু আমাৰ জনসাধাৰণ, আমাৰ বাঙালী সমাজৰ বুদ্ধিজীৱী বা সংগঠনৰ লগত জড়িত থকা সবে গম পায় তেওঁলোকৰ চৰিত্ৰ। তো এইখিনিতে আপোনালোক জনালো। আৰু এটা কথা, গুৰুত্বপূৰ্ণ কথা, আজিৰ পৰা ওদালগুৰি ডিস্ট্রিক্ট কোনো ধৰণৰ ক্ষেত্ৰীয় কমিটিৰ অধীনত নাথাকে। চেন্ট্ৰেল কমিটিৰ পৰা পূৰ্ণাংগ অনুমোদন দিছে, আদেশ দিছে, লিখিত আকাৰেও দিছে। আজিৰ পৰা ডিস্ট্রিক্ট কমিটি ডাইরেক্ট কেন্দ্ৰীয় কমিটিৰ লগত থাকিব। আৰু আমাৰ সংবিধানৰ এটা রুল এটা আছে, 1 নম্বৰ ধাৰা অংগ অনুযায়ী যদি সংবিধানৰ
শৃংখলাবদ্ধতা নাথাকে, সংগঠনক দুৰ্বল বা নানান ধৰণৰ পৰিস্থিতি সন্মুখীন হয়, তেতিয়া সভাপতি নিজে দায়িত্ব লৈ ডিস্ট্ৰিক্টটোক ইমাৰ্জেঞ্চি এটা ঘোষণা কৰিব পাৰে। তো সেই হিচাপে আজি 24 ডিসেম্বর 2025 তারিখ উদালগুড়ি জেলা কমিটি জরুরিকালীন কার্যকরীভাবে ঘোষণা করা হল। আগন্তুক আমি 1 মাহৰ ভিতৰত আমি ডিস্ট্রিক্ট কমিটি পূৰ্ণাঙ্গ কৰিম। আৰু যিবোৰ মানুহে ডিস্ট্রিক্ট সভাপতিৰ এটা পদবীটোৰ দাম আছে, তো এজ এ গোবিন্দদের কোনো হেৰি নাই, কিন্তু পদবীটিৰ দাম আছে। তো পদবীটিৰ ওপৰত তেওঁ যিটো ব্লেম লগাইছে, এইটো টোটেল মিথ্যা। আৰু সেইটোৰ ওপৰত তেওঁলোকক বহিষ্কাৰ, উদালগুৰি ডিস্ট্রিক্ট কমিটিৰ যিখিনি মানুহ আছে তেওঁলোকক বহিষ্কাৰ কৰা হল। আৰু কেন্দ্ৰীয় কমিটিক আমি অনুৰোধ জনালো যে জোনাল কমিটি এনেকে ধৰণৰ কাম কৰি সংগঠন বা উদালগুৰি ডিস্ট্রিক্ট কমিটিৰ এটা দুৰ্বলতা আনিছে, তেওঁৰ কাৰণে কেন্দ্ৰীয় কমিটিক মই অনুৰোধ জনাম তেওঁলোকৰ প্ৰতি কিবা এটা ষ্টেপ লওক। আপুনি আজি যে সংবাদমেলটো দিলে, কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিছে না? হয়, কেন্দ্ৰীয় কমিটি আমাৰ জেনারেল সেক্রেটারি অজিত দেবনাথ মহাশয়, আমার ভাইস প্রেসিডেন্ট গোপাল ঘোষ মহাশয়, আমার যোৱাকালি আমার ইন্দ্রজিৎ দেবনাথ মহাশয়ের লগত আলোচনা হৈছিল, আৰু আমার বিজয় চন্দ্র দাৰ লগত আলোচনা কৰি মই এইখিনি সিদ্ধান্তটো লৈছো। কেন্দ্ৰীয় কমিটিৰ আদেশ মৰ্মে আপুনি সংবাদমেল হয় হয়, কেন্দ্ৰীয় কমিটি আদেশ মৰ্মে কৰা হৈছে। ডাইৰেক্ট কোনকেইটা নাম কিছু কৈ দিয়ক। 1 নম্বৰ হয় সঞ্জয় দেবনাথ, আমার ওয়ার্কিং প্রেসিডেন্ট, মুকুন্দ দাস এসিস্ট্যান্ট জেনারেল সেক্রেটারি, আৰু কৃষ্ণ সূত্ৰধৰ তেওঁ কোনো ধৰণৰ এক্টিভিটি দেখা নাপায়। তেওঁ সেইটো কাৰণে এক্টিভিটি নাই বা মোৰ লগত সভাপতি হিচাপে মোৰ লগত কোনো ধৰণৰ যোগাযোগ নাৰাখে। লবিটোৰ লগত, লবি সংগঠনৰ লগত তেওঁলোকে গ'ল। এইটো লৈ কৃষ্ণ সূত্ৰধৰ, তেওঁৰ ঘৰ ওদালগুৰি। তাৰপিছত সুশান্ত সৰকাৰ অৰ্গেনাইজেশ্যন সেক্ৰেটাৰী, তেওঁ গোটাই যিটো প্লেনিংটো কৰিছিল, তেওঁ এইটো ষড়যন্ত্ৰ তেওঁ থকা বুলি আমি ইতিমধ্যে গম পাইছো। তেওঁ সভাপতিৰ লগত আলোচনা নকৰাকৈ সভাপতিৰ বিৰুদ্ধে গেল, এইটো কাৰণে তেওঁক বরখাস্ত কৰা হল। আৰু উদালগুৰি ডিস্ট্রিক্ট প্রেসিডেন্টক যেহেতু কমপ্লেইন জনাইছিল, ডিস্ট্রিক্ট পেড এটা ইউজ কৰিছিল, ডিস্ট্রিক্ট পেডত সাইন নাই, সিল নাই। আৰু আমি যতে পেড ইউজ কৰো আমাৰ রেফারেন্স নম্বৰ থাকে, যেটো কমপ্লেইন দিছিল রেফারেন্স নম্বৰো নাই। এইটো কাৰণে তেওঁলোকক এই 5 জন মানুহক বরখাস্ত কৰা হল আজি। জরুরিকালীন ঘোষণা, তেওঁলোকে কোনো ধৰণৰ সাংগঠনিক স্টাম্প, সিল, পেড কোনো ধৰণৰ মান্যতা নহব।